মই আপোনাৰ আগতেও কৈছিলোঁ যে মোৰ বজাৰখনত কাম কৰা আজি 20 বছৰৰ ওপৰত হৈ গ'ল। তো 20 বছৰত বহুত কিবা কিবি ঘটনা দেখা পালোঁ। তাৰে এটা মাজৰ এটা ঘটনা কি হয় যে আমাৰ অসমীয়া মানুহখিনি নিজৰ ভাষাটোকে লৈ পেলাই হওক বা নিজৰ জাতি ভেটিক লৈ পেলাই হওক বা নিজৰ সভ্যতা সংস্কৃতিক লৈ পেলাই হওক ইমান সজাগ আৰু সচেতন নহয়। মানে 100%ৰ ভিতৰত আপোনাৰ 90% মানুহে আপোনাৰ সজাগ আৰু সচেতন নহয়। 10%মান মানুহে হ'ব য'ত নেকি নিজৰ ভাষা ভেটি জাতি সভ্যতা সংস্কৃতিক লৈ পেলাই আপোনাৰ সজাগ আৰু সচেতন। এনেকুৱা নাই কথাবিলাক দেখি পেলাই শুনি পেলাই মই যিবিলাক দেখি আছোঁ শুনি পেলাই আপোনাক কৈ আছোঁ। তো ইয়াৰ এনেকুৱা বহুত ধৰণৰ উদাহৰণ আছে। মানে আমি সজাগ আৰু সচেতন যে নহওঁ, লাহে লাহে কৈ যাম এটা এটা কৰি। তাৰ কাৰণে মোৰ লগত জড়িত হৈ লওক। একেলগে কোৱাটোতো সম্ভৱ নহ'ব, কিয় বহুত দীঘলীয়া এইটো ভিডিঅ' হৈ যাব। তো এটা এটাকৈ উদাহৰণবিলাক মই কৈ পেলাই যাই থাকিম। তাৰে কাৰণে মোৰ লগত জড়িত হৈ লওক। কিয় এইবিলাক বিষয়ৰ পৰা চিন্তা চৰ্চা কৰিবও লাগে, চিন্তা চৰ্চা হ'বও লাগে। তেতিয়াহে যদি আমাৰ অসমীয়া মানুহখিনি সজাগ আৰু সচেতন হয় নিজৰ ভাষা জাতিক লৈ পেলাই, নিজৰ ভেটিক লৈ পেলাই, নিজৰ সভ্যতা সংস্কৃতিক লৈ পেলাই। যদি আপোনালোকে যদি 1% যদি আগ্ৰহী তে মোৰ লগত জড়িত হৈ লওক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই। যদি ফেচবুকত যদি আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। লাহে লাহে কৈ যাওঁ, লাহে লাহে চিন্তা চৰ্চাবিলাক কৰোঁ। কেতিয়াবা আমাৰ অসমীয়া মানুহে সজাগ আৰু সচেতন হয় লাহে লাহে। ধন্যবাদ।